পেট্ৰলিং কৰি থকাৰ অৱস্থাতে এজন পুলিচক মহতিয়ালে এখন BMW কাৰে। চাওক এই CCTV কেমেৰাৰ ফুটেজটো লৈ চিত্ৰিত হৈছে হায়দৰাবাদত। আৰক্ষীৰ মতে তেওঁলোকে সেইটো সময়ত পেট্ৰলিং কৰি আছিল আৰু সেই লোকজনে পেট্ৰলিং কৰিবলৈ জাষ্ট গাড়ীৰ পৰা নামোতেই বিপৰীত দিশৰ পৰা অহা গাড়ী এখনে তেখেতক মহতিয়াই লৈ গ'ল আৰু গাড়ী ড্ৰাইভাৰজনে কোৱাৰ মতে তেওঁ ৰাস্তাটোত সেই লোকজনক প্ৰত্যক্ষ কৰিব পৰা নাছিল। গাড়ী ড্ৰাইভাৰজনক এৰেষ্ট কৰা হয় আৰু তেওঁ গাড়ীখন ইতিমধ্যে চিজ কৰা হৈছে। আৰক্ষীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেখেতৰ উন্নত চিকিৎসা চলি আছে এতিয়া হায়দৰাবাদৰ এখন হস্পিটেলত। এই ঘটনাৰ সংঘটিত হোৱাৰ পাছতে ৰাজ্যখনত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে আৰু আৰক্ষীজনৰ পৰিয়ালবৰ্গই উচিত ন্যায় বিচাৰিছে। প্ৰত্যেক মুহূৰ্তৰ গুৰুত্বপূৰ্ণ ঘটনাবোৰ শুনি থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। ধন্যবাদ।